নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰবাৰ এনকাউণ্টাৰ ঘটনা। ধৰ্ষণ কৰি কণমানিক হত্যা কৰা আনন্দ তাঁতীক এনকাউণ্টাৰ কৰা হৈছে। 12 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰা আনন্দ তাঁতীক এনকাউণ্টাৰ। 2 মে ধৰ্ষণ কৰি হত্যা কৰি পলাইছিল আনন্দ তাঁতী। অৰুণাচল প্ৰদেশৰ দেওমাৰীৰ পৰা কৰিছিল গ্ৰেপ্তাৰ। মাৰ্গেৰিটালৈ আনি থাকোঁতেই নৰপিশাচটোক এনকাউণ্টাৰ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী নহয়। মুখ্যমন্ত্ৰীৰ কামত হিন্দু মুছলমানৰ চিন নাই। চৰকাৰী চাকৰি লাভ কৰা তেজপুৰৰ হানিফে এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী নহয়। মুখ্যমন্ত্ৰীৰ কামত হিন্দু মুছলমানৰ চিন নাই। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰা বহু মুছলমান যুৱক যুৱতীয়ে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে DRDOৰ পৰিচালকক গ্ৰেপ্তাৰ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা সন্দেহত এইবাৰ DRDOৰ পৰিচালকক গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা খবৰ হৈছে মুম্বাইত গ্ৰেপ্তাৰ DRDOৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক 3 মাহলৈ গ্ৰেপ্তাৰ। 3 মাহৰ বাবে জেললৈ শৃংখল চলিহাক প্ৰেৰণ কৰা হৈছে। NSAৰ অধীনতেই গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। নেশ্যনেল ছিকিউৰিটি এক্টৰ জৰিয়তে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে। জামিন লাভ কৰি শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে শিৱসাগৰৰ এক উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দলে পুনৰ গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক। NSA গোচৰত চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে। কিয় পুনৰ গ্ৰেপ্তাৰ কৰিলে এইটোলৈ বিভিন্নজনে সামাজিক মাধ্যম যোগে প্ৰশ্ন উদয় কৰিছিল। সকলোৰে মনত এক প্ৰশ্ন উদয় হোৱাৰ সময়তে অৱশেষত সদৰি কৰিছে শিৱসাগৰ দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ দ্বাৰা ৩(২) অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক। 3 মাহ পৰ্যন্ত শিৱসাগৰত ৰখা হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীক। পুনৰ নেতাগৰাকীক ধৰ্মীয় ভাষিক সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক। ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি সমাজৰ জাতি সম্প্ৰদায়ৰ মাজত বীজ সিঁচাৰ লগতে সমাজত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক। লগতে চলিহাই বিভিন্ন সময়ত বন্ধ ঘোষণা কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা বন্ধ, অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ পৰিস্থিতি সৃষ্টি কৰাত অৰিহণা যোগোৱাৰ লগতে পুনৰ এনে কৰ্মৰ পৰিকল্পনা কৰাৰ জানিব পাৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা খবৰ হৈছে অৰাজক হৈ পৰিছে পাকিস্তান। বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছে 8জনকৈ শিক্ষকক। পাকিস্তানত পুনৰবাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে। এই ঘটনাই সমগ্ৰ বিশ্বত এইবাৰ তোলপাৰ লগাইছে। পাকিস্তানত এক ভয়াৱহ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। খাইবাৰ পাখতুনখোৱাৰ আপাৰ কুৰাম তহচিলত বৃহস্পতিবাৰে কমেও 8 গৰাকীকৈ শিক্ষকক হত্যা কৰা হৈছে। স্থানীয় আৰক্ষীয়ে জনোৱা মতে বন্দুকধাৰীয়ে তহচিল হাইস্কুলৰ ষ্টাফ ৰুমত প্ৰৱেশ কৰি গুলীচালনা কৰে। বাতৰি অনুসৰি শিক্ষক কেইজন পৰীক্ষাৰ ডিউটিত আছিল। তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হৈছে। সকলো চিকিৎসালয় এলেকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিচাৰি পোৱা নাই। ইপিনে সাম্প্ৰতিক পৰিস্থিতিত মেট্ৰিক পৰীক্ষা পিছুৱাই দিয়া হৈছে। আন এক ঘটনাত এগৰাকী শিক্ষকে গাড়ীৰে গৈ আছিল। তেওঁকো গুলীয়াই হত্যা কৰা হৈছে। মুঠতে একেদিনাই 8জন শিক্ষকৰ মৃত্যু হয়। সেই শিক্ষকজনৰ নাম মহম্মদ শ্বৰীফ। তেওঁক গাড়ীত গুলীয়াই হত্যা কৰা হৈছে।
এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি প্ৰসংগত এক ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যখনত অৰ্থাৎ অসমত এনআৰচিখনত অসুবিধা আছে। এনআৰচিখন ৰাষ্ট্ৰীয় হলে ভালকৈ হৈ যাব। এনআৰচি প্ৰসংগত এই বিশেষ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত এনআৰচিত বিশেষ অসুবিধা আছে, ৰাষ্ট্ৰীয় হৈ গলে ভালকৈ হৈ যাব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে আফগানিস্তান সীমান্তত 6 পাকিস্তানী সৈনিকক গুলিয়াই হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। এক আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাই আছো। কিছু সময় পূৰ্বে আফগানিস্তান সীমান্তত 6 পাকিস্তানী সৈনিকক গুলিয়াই হত্যা কৰাৰ খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে সমগ্ৰ ৰাজ্যবাসীলৈ 5টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ বৃহৎ ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিবনুৱা যুৱক যুৱতীক দিব 2 লাখকৈ টকা। ব্যৱসায় কৰিবলৈ নিবনুৱা যুৱক যুৱতীক এই টকা প্ৰদান কৰিব অসম চৰকাৰে। আৰু তাৰ পাছৰ সিদ্ধান্তটো হৈছে 1400 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। ঠায়ে ঠায়ে বৃদ্ধি হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা। আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 10 মেৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। 5 লাখ টকা পৰ্যন্ত চৰকাৰী বেচৰকাৰী হাস্পতালত লাভ কৰিব চিকিৎসা ব্যয়। আন এটা খবৰ হৈছে কংগ্ৰেছৰ বাবে এটা ভাল খবৰ। চিমলা নগৰ নিৰ্মাণৰ নিৰ্বাচনত বিপুল জয়। বিজেপিয়ে মুখ থেকেচা খাইছে এইবাৰ চিমলা নগৰ নিগমৰ নিৰ্বাচনত। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ মুখ থেকেচা বৃহৎ জয় সাব্যস্ত কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ সন্মুখত ধৰাশায়ী হৈছে বিজেপি। চিমলাৰ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয়। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ এক ডাঙৰ খবৰ জনাই আছো। খেৰচনত ৰাছিয়াৰ আক্ৰমণত 21জনকৈ লোক নিহত হৈছে আৰু লগতে 48জনকৈ লোক আহত হৈছে। ইউক্ৰেইনৰ খেৰচনত ৰাছিয়াৰ আক্ৰমণত বুধবাৰে 21জন লোক নিহত হোৱাৰ লগতে 48জনকৈ লোক আহত হৈছে। কিয়েভে এই কথা নিশ্চিত কৰিছে। অহাকাইলৈ অৰ্থাৎ শুকুৰবাৰৰ পৰা মূল চহৰ খেৰচনত স্থানীয় কৰ্তৃপক্ষই সান্ধ্য আইন জাৰি কৰিব। বুধবাৰে খেৰচনৰ উপকণ্ঠ অঞ্চল আৰু গাঁৱত সংঘটিত হৈছিল এই আক্ৰমণ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে কৈছে যে এটা ৰেল ষ্টেচন, গড়, এটা হাৰ্ডৱেৰ ষ্ট'ৰ, এখন ছুপাৰ মাৰ্কেট আৰু এটা গেছ ষ্টেচন ৰাছিয়াৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। টেলিগ্ৰামৰ এটা পোষ্টত জেলেনস্কিয়ে কৈছে যে এই আক্ৰমণত 21জন লোক নিহত আৰু 48জনকৈ লোক আহত হৈছে। পৰৱৰ্তী খবৰটো হৈছে ইডি মুৰব্বীৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন। আৰু যোগ্য কোনো নাই নেকি? কেন্দ্ৰীয় তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ শীৰ্ষ পদত সঞ্জয় কুমাৰ মিশ্ৰৰ ম্যাদ বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰিছে যে এই সংস্থাটোত এই কাম কৰিব পৰা আন কোনো যোগ্য ব্যক্তি নাইনে? সৰ্বোচ্চ আদালতখনে সলিচিটৰ জেনেৰেলৰ পৰা সঞ্জয় মিশ্ৰই কেতিয়া অৱসৰ ল'ব সেয়াও জানিব বিচাৰে। উচ্চতম ন্যায়ালয়ে এজন ব্যক্তিক ইমান বিশ্বাস কৰাৰ কাৰণক লৈও সন্দেহ প্ৰকাশ কৰিছে। সঞ্জয় কুমাৰ মিশ্ৰই 2020 চনৰ নৱেম্বৰ মাহত ইডিৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ কাৰ্যকাল আছিল 2 বছৰ। পিছলৈ তেওঁৰ কাৰ্যকাল পৰ্যায়ক্ৰমে 3বাৰ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে এটা স্বেচ্ছাসেৱী সংগঠনে কেন্দ্ৰৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 2021 চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কৈছিল যে ইডিৰ সঞ্চালক হিচাপে সঞ্জয়ৰ কাৰ্যকাল নৱীকৰণ কৰিব নোৱাৰি। কিন্তু 2021 চনৰ 15 নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে চেণ্ট্ৰেল ভিজিলেন্স আইন আৰু দিল্লী বিশেষ আৰক্ষী আইন সংশোধন কৰে। সংশোধিত নিয়মত কোৱা হয় যে চৰকাৰে CBI আৰু ইডিৰ মুৰব্বীৰ কাৰ্যকাল 3 বছৰ বৃদ্ধি কৰিব পাৰে।